বৰ্তমান বন্ধুসকল আহি কিনে তেওঁলোকৰ বিহাৰ আমি পালোহি। পোৱাৰ পিছত যিখিনি পৰিস্থিতি মানে হৈছিলে সেই তাকে অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ লগত। আহি ডেড বডি নোহোৱাৰ পিছত এইটো ধৰণৰ মানে অৱস্থা হৈ আছিলে। কাৰণ যিমান যি হ'লেও ঘৰৰ মানুহ এজন যেতিয়া বাহিৰত ঢুকাইছে, তো অকণমান হ'লেও যাৰ নহ'লেও বেয়া লাগে, অকণমান মানে বহুতে বেয়া লাগিব। তাৰ ভিডিঅ'টো যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। নমস্কাৰ, মই ৰাহুল, এজন এম্বুলেঞ্চ চালক মানে এম্বুলেঞ্চ ড্ৰাইভাৰ। বৰ্তমান বিহাৰ গৈছিলোঁ, যোৱাকালি ওলাইছিলোঁ ডিব্ৰুগড়ৰ পৰা, আহি পালোহি। এতিয়া বেক হৈছোঁ। আমি আহিছিলোঁ লগত চাৰিজন মানে দুখন গাড়ী লৈ আহিছিলোঁ। তেওঁলোকৰ গাড়ীত থোৱা হ'ল। লগত এতিয়া আমি বেক হৈ আছোঁ। বাবু খান, মই, ভাইটি আৰু আমাৰ এইটো মৰ্টিন কচুৱা। এতিয়া মৰ্টিন গাড়ী চলাই আছে। বাবু পিছফালে বহি আছে আৰু অকণমান আগত গৈ আছে। আৰু এখন ৰখি আছে লগৰ এজন, সিও বিহাৰ আহিছিলে। লগ পাম বলক, বিহাৰৰ ৰাজপথবিলাক অকণমান আপোনালোকে উপভোগ কৰক মোৰ লগতে। আপোনালোকেও বলক গৈ থাকোঁ আগবাঢ়ি লগে বিহাৰ গৈ আছোঁ। বৰ্তমান বেক হৈছোঁ। হাইৱেত উঠি কিনে ভিডিঅ' বনালোঁ। তাত গৈ পাই ধৰক মানুহৰ এটা ডেড বডি যেতিয়া লৈ গৈছোঁ, মানুহৰ পৰিস্থিতিখিনিও অলপ বেলেগ হৈ থাকেতো, সেইটো কাৰণে ধৰক ভিডিঅ' বিশেষ একো তেনেকুৱা কৰা নহ'ল। এতিয়া আগুৱাই গৈ আছোঁ। বাকী লগে ভাগে যাওঁ, এতিয়া পাওঁ নাপাওঁ দেখাই মেলি গৈ থাকোঁ আপোনালোকক সকলো লগতে। বৰ্তমান আমি ওলালোঁ। এয়া চিংকুৰা বিদেশত লগ পাই কেনেকুৱা লাগিছে অনুভৱটো জনাই দিয়া অকণমান। আৰু ইয়াত বহি আছে লগত জয় বাবা কৰুণা চণ্ডাল। বাবাজি কুছ বল লো। বহুত কষ্ট কৰিলোঁ, কালিৰ পৰা এতিয়া তাকে একো নাই, চিন্তা নকৰিবা। এতিয়া লগে ভাগে গৈ ভাল লাগিব বাহিৰত ন। বাহিৰত যেতিয়া লগতে দুখন আহিছোঁ, ভাল লাগিব গৈ মেলি। দৰ্শন তাৰপৰা অলপ গৈ আছোঁ। এতিয়া ওলাম আৰু লগতে চিংকুদা আহি পাইছেহি। এখন চিংকুদা গাড়ী আহিছিলে আৰু এখন আমাৰ বসন্তী। এতিয়া লগতে গৈ থাকিম আৰু দুইখন। লগে ভাগে খানা চলি আছে। বাবু ভাত খোৱা আৰম্ভ কৰিলে। আমাৰ মৰ্টিনকা একদম মাংস পেলাই আছে। এইটো বাবা কৰুণা চণ্ডাল। চিংকুদা বহিছে ভাত খাবলৈ। এইটো ভাইটি। চবেই একদম খোৱাত মগ্ন। মই ভিডিঅ' বনোৱাত মগ্ন। একদম আৰামছে খাব লাগে সকলোৱে নাইট ডিনাৰটো।